ফেচবুক ফেমিলি চাওক মই কথা এটা কওঁ আপোনালোকৰ ওচৰত কিছুমান মানে আমাৰ নিজৰ মানুহ আছে মানে আমাৰ হেপিটো মানে সিহঁতৰ হজম হোৱা নাই মানে যে কিয় কাৰণে এই ল'ৰাটো হেপি আছে কি কাম কৰি আছে এনেকৈ হেপি যে আছে আমি ইমান ভাল কাম কৰি পেলাই হেপি থাকিব পৰা নাই ভালমতে দুইমুঠা খাব পৰা নাই চ' সেইটো কথা নহয় আপুনি যদি চুইপাৰো কৰে যদি আপুনি যদি দিন হাজিৰাও কৰে যদি আপুনি সৰু সুৰাও যদি জব কৰে তেতিয়া আপুনি হেপি থাকিব পাৰিব খালি এটাই কথা ৰেচপেক্ট দিব লাগিব ডাঙৰক মাক বাপক সন্মান দিব লাগিব মাক বাপক আপুনি খুৱাব লাগিব একমুঠাই ভাত খুৱাওক আপুনি নিৰামিষে খুৱাওক যদি সেইটো যদি আপোনাৰ লক্ষণটো আপোনাৰ ওচৰত আহি যদি গৈছে জিন্দগীত আপোনাৰ ডাউনত নাযায় আপত যাব মই লিখি দিব পাৰোঁ খালি মাক বাপক চাব লাগিব আৰু মা বাপক হেপি ৰাখিব লাগিব মাক বাপেকৰ যদি মুখেৰে হাঁহি ওলাইছে তাৰমানে সেই ঘৰটো উন্নতি হ'বই কেতিয়াও দুৰ্গতিত নাযায় চ' কমেণ্ট কৰিব আপোনালোকে কোনে কোনে আপোনালোকে এই মৰমটো দি পেলাই মাক বাপক খুবেই ভাল পায় চ' মই সেইটো কাৰণে আজি ভিডিঅ'টো বনাইছোঁ আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰক মোক যোনে বেয়া পায় সেনে তাত যে এই ভিডিঅ'টো যায় মোৰ নিজৰ মানুহ হয় বেয়া পাই যায় মোক সেনে এই ভিডিঅ'টো যাই জ্বলে যে আজি আহিছোঁ বাই বাই